আলপনাছ কিচেনৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। আজি ভাবিলোঁ আৰু এটা ব্লগ বনাওঁ। আপোনালোকে যিহেতু মোৰ ব্লগবোৰ চাই ভাল পাইছে আৰু ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে, লাইক কৰিছে, মানে উৎসাহিত হৈ পৰিছোঁ ব্লগ বনাবলৈ। সেয়েহে ভাবিছোঁ এইকেইদিন ব্লগে আপলোড কৰিম। তাৰ মাজে মাজে মই ৰেচিপিও দি থাকিম, বেলেগ বেলেগ ৰেচিপি আহি থাকিব। আজিৰ ব্লগটোত মই আপোনালোকক বস্তু এটা দেখুৱাম যিটো ঔষধি গুণসম্পন্ন আৰু আপোনালোকক বহুতে হয়তো জানেই। আমি বিভিন্ন খোৱা খাদ্যত মিহলি কৰি খাব পাৰোঁ, চুইট ডিছতো ইউজ কৰিব পাৰে আৰু বিভিন্ন আঞ্জা তৰকাৰী এনেধৰণতো আমি মিলাই পেলাই খাব পাৰোঁ। আমাৰ স্বাস্থ্যৰ হকে বহুত ভাল। বহুতে হয়তো জানেই আপোনালোকৰ, কিন্তু যিসকলে নাজানে তেওঁলোকে উপকৃত হ'ব বুলি মই আগবঢ়াইছোঁ আৰু দেখুৱাই যাম আজি দিনটো কি কি কৰিছোঁ। আৰম্ভ কৰোঁ ব্লগটো। এতিয়া ব্ৰেকফাষ্ট খাই আজৰি হ'লোঁ। 11:30 বাজিছে, অলপ দেৰি হ'ল ব্ৰেকফাষ্ট কৰা। এখেতে ব্ৰেকফাষ্ট কৰি গ'ল। ল'ৰাৰ অৰেল টেষ্ট আছিলে, সিহঁতৰ এক্সাম চলি আছে। সি অৰেল টেষ্ট দি আহি এতিয়া খাবলৈ বহিছে। মই এতিয়া গাখীৰ চাহ একাপ লৈ বহিছোঁ। চাহকাপ খাই লওঁ, খাই লৈ বাকী কামখিনি কৰিম, ঘৰৰ কামখিনি আপোনালোককো দেখুৱাই যাম। চাই থাকিব ব্লগটো শেষলৈকে। আৰু আজি ভাতত কি আছে দেখুৱাওঁ আপোনালোকক। এইখন দেখিছে, কেলেণ্ডাৰ এখন লগাই থৈছোঁ দুৱাৰত। এইখন কেলেণ্ডাৰ লগাই থৈছোঁ। হলিডেবোৰ চাবলৈ নহ'লে বৰ দিগদাৰ হয়, বাৰে বাৰে ভিতৰলৈকৈ চাই থাকিব লাগে। সেইকাৰণে মই পাকঘৰতে এখন লগাই থৈছোঁ, তেতিয়া চাবলৈ সুবিধা হয়। এতিয়া আহক দেখুৱাওঁ কি কি বনাওঁ। আজি ভাত চিম্পল, নিৰামিষেই বনাম আজি মাছ মাংসৰ কাৰবাৰ একো কৰা নাই। এয়া বিন আলু ভাজি আৰু এয়া কলডিল ভাজি বনাম। আৰু এইটো এটা এয়াৰ কুলাৰ পাকঘৰতে লৈ লৈছোঁ। গৰমত কাম কৰিবলৈ সুবিধা হয়, ইমান গৰম পৰে, নহ'লে ঘামি ঘামি মই কাম কৰিবলৈ বৰ দিগদাৰ পাওঁ। সেয়েহে এনেকুৱা এটা লৈ লৈছোঁ। এয়াৰ কুলাৰ ক্ৰম্পটনৰ হয়, ক্ৰম্পটন কোম্পানীৰ। আৰু ইয়াতে এইবোৰ দিয়া আছে বেলেগ বেলেগ পজিশ্যন, হাই আছে, মিডিয়াম আছে, ল' আছে, স্পীডত কৰিব পাৰি, এইবিলাক অপশ্যন আছে। এইটো বেছি দামো নহয়, আপোনালোকেও ল'ব পাৰে। এনেকুৱা এটা মই 1200 মানত কিনিছিলোঁ নেকি, ডিছকাউণ্টত পালে 800 টকাৰ ভিতৰতো পাই যাব। এনেকুৱা এটা পাকঘৰত লগাই ল'লে কাম কৰিবলৈ বৰ সুবিধা হয় এই গৰমত। আমাকতো দৰকাৰেই নহয় জানো। এতিয়া লগাই দিওঁ আৰু কামখিনিও কৰি লওঁ। এইখন চকী চব মই পাকঘৰলৈ এনেকৈ চকী আনি লওঁ। কঁকালৰ বিষ এটা আছে, শ্লিপ ডিস্কৰ প্ৰব্লেম আছে। বহুত দেৰি থিয় হৈ থাকিলে কঁকাল বিষায়। সেয়েহে এনেকুৱা চকী এখন আনি পেলাই মই পাচলি তাচলিৰ পৰা এনেকৈয়ে কাটোঁ। কলডিলখিনি ৰুকি লওঁ। এয়া ৰুকি হৈ গ'ল। এতিয়া ইয়াতে অকণমান এনেদৰে নিমখ দিলোঁ। নিমখ দিলে খাৰখিনি ওলাই যায়, আপোনালোকে জানেই হয়তো, কিন্তু মোৰ নজনা সৰু সৰু ভণ্টিবিলাকৰ কাৰণে কৈছোঁ। এয়া হাত ধুই আহিলোঁ। এতিয়া কলডিলখিনি চেপি পেলাই পানীখিনি উলিয়াই ল'ম। এয়া দেখিছে বহুত পানী ওলাইছে নিমখ দিয়াৰ কাৰণে। এনেকৈ খাৰ পানীখিনি ওলাই যায়, তেতিয়া খাবলৈ ভাল হয়, নহ'লে কিবা কেহা কেহা হয়। এতিয়া গোটেইখিনি মই এনেদৰে চেপি চেপি উলিয়াই ল'ম। এয়া দেখিছে কিমান পানী ওলাইছে, পানী বহুত ওলালে। আৰু এয়া ল'ৰাই চাবলৈ আহিছে কি কৰি আছোঁ। এতিয়া ভাজিখিনি বনাই ল'ম। তেল গৰম হ'বলৈ দিছোঁ, বিনৰ ভাজিখিনি বনাই লওঁ। এতিয়া জিৰা কেইটামান দিছোঁ। এতিয়া বিনখিনি দি দিম। হালধি অকণমান দিওঁ, অকণমান নিমখ, এতিয়া ভাজি লওঁ। চিম্পলকৈ খাব বিচাৰিলে এনেকৈয়ে হৈ যায়, পিছে অলপ মছলা পাতি দিলে ভাল লাগে, সেয়েহে অলপমান মছলা দিম আৰু অলপ কাশ্মীৰী জলকীয়া গুড়ি দিম। আৰু অলপমান ধনিয়া গুড়ি দিম। জ্বলা খাব বিচাৰিলে ৰেড চিলি পাউডাৰ দিব পাৰে, পিছে গৰম ইমান বেছি হৈছে, জ্বলাহে নিদিওঁ। ভাজি ল'ম।
এতিয়া অলপ ঢাকি দিম সিজিবলৈ। বিনৰ ভাজিখিনি চেক কৰি লওঁ। এয়া ভাজি ৰেডি হৈয়ে গ'ল। কেৰাহীত তেল দিছোঁ, অলপ গৰম হ'বলৈ দিম। তেলখিনি গৰম হ'লে অলপ পিঁয়াজ দিম। লগতে আলু কেইপিচমানো দি দিম। একেলগে ভাজি ল'লে সুবিধা হয়, নহ'লে আলু সিজোতে সময় লাগে, সিফালে কলডিল সিজিয়ে যায়। এতিয়া পাঁচফোৰণ কেইটামান দি ল'ম। পাঁচফোৰণ আগতেই দিব লাগিছিল, মই পাহৰিলোঁ, সেয়েহে এতিয়া দিছোঁ। এতিয়া কলডিলখিনি দি দিম। অলপ ভাজিম। ইয়াতে অলপ মছলা দিম, ষ্টিমটো কমাই ৰাখিব। এতিয়া অলপ হালধি দিম। লগতে অলপ কাশ্মীৰী জলকীয়া গুড়ি, গৰম মছলা গুড়ি আৰু ধনিয়া পাউডাৰ দিম। এতিয়া ভালদৰে মিক্স কৰি ল'ম। এই ভাজিটোত কিন্তু নিমখটো সাৱধানে দিব লাগে, কাৰণ আমি আগতে নিমখ দি অলপ দেৰি তিয়াই থৈছিলোঁ, সেয়েহে ইয়াতে অলপ নিমখ আছেই। নিমখটো দিওঁতে সাৱধান হ'ব। এতিয়া অলপমান নিমখ দি দিম। এয়া চাওক, মই নিমখটো কমকৈ দিছোঁ, কাৰণ নহ'লে বেছি নিমখীয়া হৈ যাব। এতিয়া লৰাই দিছোঁ আৰু অলপমান ঢাকি দিম। দাঙি চাওঁ হৈছেনে নাই। প্ৰায় হৈছেই, আলুটো সিজিবলৈ আছে। আলুটো এয়া আৰু অলপমান আলু সিজিবলৈ আছে। আকৌ এবাৰ ঢাকি দিম। যি বস্তু এটা দেখাম বুলি কৈছিলোঁ, এইটো চিনি পাইছেনে বাৰু? এইটো বেলেগ একো নহয়, আদা হয়। আদা মই এসপ্তাহ ৰ'দত শুকুৱাই লৈছিলোঁ। এইখিনি এতিয়া মিক্সিত গুড়ি কৰি পাউডাৰৰ নিচিনাকৈ চালি লওঁ। সেইখিনিক বাহিৰত কোৱা হয় চট পাউডাৰ। এই পাউডাৰটো আমি চুইট ডিছতো ইউজ কৰিব পাৰোঁ আৰু বিভিন্ন তৰকাৰী পাচলি আদিটো মিহলাই খাব পাৰোঁ। এইটো স্বাস্থ্যৰ হকে খুবেই ভাল আৰু পেটৰ কাৰণেও ভাল, সেয়েহে মই দেখুৱালোঁ। আপোনালোকৰ বহুতেই জানেই হয়তো, তথাপি মই দেখুৱাইছোঁ। মই এনেধৰণে বনাই মাজে মাজে থৈ দিওঁ। এয়া মিক্সি দি লৈছোঁ। এইখিনি এতিয়া গুড়া বনাই লওঁ। কলডিলৰ ভাজি এয়া ৰেডি হৈ গ'ল। আলু সিজিলে এতিয়া অফ কৰি দিম। এয়া গুড়ি কৰি ল'লোঁ। এনেধৰণৰ হৈ যায়, পাউডাৰৰ নিচিনা হৈ যায়। এতিয়া এইখিনি অলপমান চালি লওঁ। এয়া বাতি এটা লৈছোঁ, চালনীখন পাতি লৈছোঁ। ইয়াতে এই গুড়াখিনি দি দিম। গুড়াখিনি দি অলপ চালি লওঁ। এয়া চালি লোৱাৰ পিছত এয়া দেখিছে আদাৰ পাউডাৰখিনি ওলাই গৈছে। এইখিনি আৰু চালিব লাগিব। একেবাৰে চালি ল'ম মই দেখুৱাইছোঁ এনেই আপোনালোকক। এয়া পাউডাৰখিনি ওলাই গৈছে। এইখিনি বটল এটাত ভৰাই থৈ দিলে আপোনালোকে যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰিব। মই এইখিনিৰে আটাৰ লাড়ু বনাই এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু এটা বস্তু দেখুৱাইছোঁ আপোনালোকক, এইটো এইকেইদিন ব্যৱহাৰ কৰি থকাটো আমাৰ কাৰণে জৰুৰী। বস্তুটো হৈছে এইটো এটা ভেপৰাইজাৰ, ভাপ ল'ব পাৰি, ষ্টিম লয় এইটোৰে। এইটো কাৰেণ্টত সংযোগ কৰি ব্যৱহাৰ কৰিব পাৰি।
ইয়াতে পানী ল'ব লাগে, লেভেলো দিয়া আছে। এইটো হৈছে হাই লেভেল আৰু এইটো হৈছে ল' লেভেল। যিমানখিনি পানী লাগে নিজৰ মতে দি ল'ব পাৰি। আৰু ইয়াতে এটাচমেণ্ট কেইটামানো আছে। এইটো হৈছে আপোনাৰ মুখত ষ্টিম ল'বৰ বাবে। এইটো ইয়াতে ফুটা আছে, এইফালেদি ষ্টিমটো ওলায় আৰু ইয়াতে মুখখন দি ষ্টিম ল'ব পাৰি। এইটো বিউটি পাৰ্লাৰটো ইউজ কৰে। আৰু এইটো হৈছে, এইটো এটাচমেণ্ট হৈছে এইটো নাকত ল'বৰ বাবে। নাকত যদি ষ্টিম ল'ব বিচাৰিছে ইয়াৰো একেই এনেধৰণে আছে। নাকত ষ্টিম ল'ব বিচাৰিলে এইটো দি ল'ব পাৰে। আৰু এটা আছে এইটো দি আপোনালোকে পিঠিত বা কঁকালত যদি বিষ হয় এইফালেদি ষ্টিমটো ওলায়, তেনেধৰণে ষ্টিম ল'ব পাৰি, আৰাম পোৱা যায়, গাৰ বিষতো আৰাম পোৱা যায়। গতিকে 3 ধৰণৰ এটাচমেণ্ট আছে, ইউজ কৰিব পাৰি। দামো বেছি নহয়। দাম এইটো হ'লচেলৰ পৰা কিনিলে আপোনালোকৰ 300 বা 400 পৰিব। আৰু যদি MRPত কিনিব বিচাৰে তেতিয়াহ'লে 1000 মান টকা পৰে। আমাৰ হ'লচেলৰ পৰা কিনিছিলে, গতিকে আমি কমতে পালোঁ। গতিকে মই ভাবিলোঁ এইটো দেখুৱালে আপোনালোক উপকৃত হ'ব। কাৰোবাৰ হয়তো থাকিবও পাৰে, কিন্তু যাৰ নাই তেওঁলোকে এনেধৰণৰ এটা কিনি ল'লে ঘৰত সুবিধা হয়। যিহেতু আমি এইকেইদিন ষ্টিম লোৱাটো খুবেই প্ৰয়োজনীয়, নাক আৰু ডিঙিতেই ভাইৰাছটো বেছিকৈ থাকে, গতিকে আমি ষ্টিম ল'ব লাগিব। এতিয়া মই দেখুৱাই দিম কেনেকৈ ব্যৱহাৰ কৰিব লাগে। পানী ভৰাবলৈ এইটো এনেদৰে খুলি ল'ব লাগিব। ইয়াতে কইল আছে ভিতৰত। আমাৰ ইমাৰ্চন হিটাৰৰ যেনেধৰণে কইল থাকে, ইয়াতে তেনেকুৱা সৰু সৰু 2টা কইল আছে। এয়া ভালদৰে দেখা নাই হয়তো আপোনালোকে, কিন্তু দেখিলে পিছত কিনিলে বস্তুটো দেখিব। এইটোত এনেকৈ পানী ভৰাই ল'ব লাগে। পানী কিন্তু RO বা ফিল্টাৰৰ পানী নভৰাব, টেপৰ পানীহে ভৰাব লাগিব। তেনেদৰে লিখা আছে পেকেটত, গতিকে হয়তো বেয়া হৈ যাব পাৰে, গতিকে মই টেপৰ পানীয়ে ভৰাম। এয়া মই পানী ভৰাই লৈছোঁ। এইটো ল', এইটো মেক্সিমাম। মই মাজতে ৰাখিছোঁ পানীটো, বহুত বেছি পানী লোৱা নাই। আৰু সেই তাতে ছুইচটো লগাই দিছোঁ। এতিয়া ছুইচটো অন কৰি দিম আৰু পানীখিনি উতলিলে দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, লাহে লাহে ষ্টিমটো ওলাইছে। এতিয়া আমি যিটো এটাচমেণ্ট লাগে সেইটোৱে লগাই পেলাই নিজৰ মতে ল'ব লাগিব। এতিয়া মোৰ ল'ৰাই দেখুৱাই দিব কেনেকৈ ইউজ কৰিব লাগে। এতিয়া প্ৰথমে এইটো মুখত দিয়া, মুখত ষ্টিম ল'বলৈ হ'লে এইটো এটাচমেণ্ট লগাই ল'ব আৰু এনেকৈ মুখখন দি দুইফালে ঘূৰাই ঘূৰাই ষ্টিম ল'ব পাৰি। এইটো বিউটি পাৰ্লাৰটো ইউজ কৰে। এইটো মুখৰ বাবে। এতিয়া নাকেৰে যদি ল'ব বিচাৰিছে তেতিয়াহ'লে এইটো এটাচমেণ্ট লগাই ল'ব লাগিব। এইটো লগাই লৈ এনেদৰে ষ্টিমটো ল'ব পাৰি। এনেদৰে 2-3 মিনিটমান ষ্টিম ল'লে ভাল ক'ভিড ভাইৰাছৰ কাৰণে, সেইখিনি সময়ে যথেষ্ট। এনেকৈ আমি দিনটোত অন্ততঃ 2 বা 3 বাৰমান ল'ব লাগে। আৰু এতিয়া এইটো হৈছে পিঠি বা ডিঙি বা কঁকাল আদিৰ যদি বিষ হয় তেনেহ'লে এইটো ল'ব পাৰি। এইটো এনেদৰে লগাই দিব আৰু সৰু ফুটাটোৱেদি ষ্টিম ওলাবলৈ ধৰিব। এয়া দেখিছে ষ্টিম ওলাইছে লাহে লাহে। এতিয়া এইটো আপোনালোকে ডিঙি বা কঁকালত দি ইউজ কৰিব পাৰে। মই ল'ৰাৰ ওপৰতে দেখুৱাই আছোঁ বাৰু ইউজ কৰি। এয়া এনেকৈ পিঠিত দিব। এয়া মই ডিঙিত দিছোঁ। স্পণ্ডিলাইটিছৰ প্ৰব্লেম থাকিলে এনেধৰণে ষ্টিম দিলে আৰাম পোৱা যায়। এনেকৈ আৰু কঁকালত দিব বিচাৰিলে এনেদৰে কঁকালত দিব ষ্টিমটো। এইটো দাঙি ল'বও পাৰে, অকল ছালতো দিব পাৰে। এনেধৰণে খালি দূৰৰ পৰা ধৰিব, বেছি ওচৰৰ পৰা নধৰিব, কাৰণ ষ্টিমৰ তাপটো সহ্য কৰিব পৰা হ'ব লাগিব। এনেধৰণে ইউজ কৰিব পাৰি। গতিকে মই দেখুৱাই দিলোঁ কেনেধৰণে আপোনালোকে এইটো ইউজ কৰিব পাৰে। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ, 3টাই বাজিব হ'ল। আশা কৰোঁ আপোনালোকে ব্লগটো ভাল পাইছে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্টত জনাব কেনে পাইছে।
লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো টিপিব তেতিয়া মোৰ আহিবলগীয়া ভ্লগ আৰু ভিডিঅ'বিলাকৰ বিষয়ে আপোনালোকে ন'টিফিকেশ্যন পাব গতিকে আজিলৈ আহিছোঁ ধন্যবাদ